হেল্ল' ভিউৱাৰ্ছ, মোৰ আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চেনিৰ কিছুমান উপকাৰিতা বা গুণৰ বিষয়ে আলোচনা কৰিম। আমি সকলোৱে চেনি খাওঁ নহয়নে বাৰু? ৰাতিপুৱা চাহকাপত চেনি মিক্স কৰি খোৱাৰ যে অভ্যাস, সেই অভ্যাস আমাৰ সকলোৰে আছে। বিশেষকৈ গৰমৰ দিনত আমি চেনি বেছিকৈ ব্যৱহাৰ কৰোঁ, কিয়নো বিভিন্ন ৰসৰ লগত মিহলি কৰি আমি চেনি গ্ৰহণ কৰোঁ। কিন্তু আমি সকলোৱে এটা কথা জানো যে চেনিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত অপকাৰিতা প্ৰদান কৰে। আমাক সকলোৱে কয় যে চেনি বেছিকৈ খাব নালাগে কিয়নো স্বাস্থ্যৰ কাৰণে হানিকাৰক। কিন্তু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰোঁ যে চেনি স্বাস্থ্যৰ কাৰণে 95%ই উপকাৰী, কিয়নো চেনিয়ে আমাৰ স্বাস্থ্যৰ লগত জড়িত বিভিন্ন সমস্যাসমূহ দূৰ কৰাত সহায় কৰে। গতিকে ব'লকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তুৰন্তে শক্তিৰ প্ৰয়োজন হয় যদি চেনিতকৈ উপকাৰী আৰু একো নাই। চেনিয়ে তেজলৈ গৈ গ্লুক'জলৈ ৰূপান্তৰিত হয়, যিটো চেনিৰ সৰলতম ৰূপ হয়। ইয়াৰ পিছত কোষসমূহলৈ গ্লুক'জ প্ৰদান কৰি শক্তি বৃদ্ধি কৰে। আপুনি জানি আচৰিত হ'ব যে খেলুৱৈসকলে তেওঁলোকৰ ভাগৰ দূৰ কৰিবলৈ চুগাৰ চিৰাপ লগত ৰাখে। ল' ব্লাড প্ৰেছাৰ: যিসকল লোকৰ ল' ব্লাড প্ৰেছাৰৰ সমস্যা আছে তেওঁলোকে নিজৰ লগত চুগাৰৰ ৰস ৰাখিবলৈ উপদেশ দিয়া হয়। এই ৰস খালে তেওঁলোকৰ ব্লাড প্ৰেছাৰ বৃদ্ধি হয়। যদি আপোনাৰ ব্লেক আউট, অৰ্থাৎ আপুনি গৈ আছে কিন্তু কোনোবা এঠাইত চকুৱে আন্ধাৰ দেখে, গতিকে এই সমস্যা দূৰ কৰিবলৈ আপুনি চেনিৰ সহায় ল'ব পাৰে। চেনিয়ে আপোনাক এই ক্ষেত্ৰত সহায় কৰিব পাৰে। গতিকে চেনি কম বেছি পৰিমাণে আপোনালোকে খাওক, ব্যৱহাৰ কৰক আৰু স্বাস্থ্যৰ লগত জড়িত সমস্যাসমূহৰ পৰা সকাহ পাওক। চেনিয়ে আমাৰ ব্ৰেইনৰ লগত জড়িত সমস্যা দূৰ কৰে। আমাৰ ব্ৰেইনটোৱে চুগাৰ নহ'লে একো কামেই কৰিব নোৱাৰে। যেতিয়া ব্ৰেইনৰ চুগাৰ স্লাইচ বন্ধ হৈ যায় তেতিয়া কি হয়, এই ব্লেক আউটৰ দৰে স্থিতিৰ জন্ম হয়। এনেকুৱাত মই এই কথা ক'লে ভুল নহ'ব যে ব্ৰেইনটোক সক্ৰিয় কৰি ৰাখিবলৈ চেনি বহুত জৰুৰী হয়। ডিপ্ৰেশ্যন দূৰ কৰিবলৈ আমি চেনি ব্যৱহাৰ কৰিব পাৰোঁ। ডিপ্ৰেশ্যন দূৰ কৰিবলৈ আমাক চেনিয়ে যথেষ্ট সহায় কৰে। আপুনি নিশ্চয় শুনিছে যে ডিপ্ৰেশ্যনৰ লগত যুঁজি থকা লোকে নিজৰ লগত চকলেট ৰাখে, কিয়নো তেওঁলোকে চকলেট খালে মুড ভাল হয় বুলি বিশ্বাস কৰে, যিয়ে মনৰ অশান্তি আৰু উদাসীনতা দূৰ কৰে। গতিকে আমাৰ এই ডিপ্ৰেশ্যন দূৰ কৰিবলৈ আপোনালোকে চেনিৰ ৰস খাব পাৰে। একেবাৰে শেষৰটো হৈছে চুগাৰ থেৰাপি। হয়তো আপুনি নাজানে, কিন্তু সৰু সুৰা যে আমি দুখ পাওঁ, সেই দুখ পোৱা জেগাত চেনি লগালে সুবিধাজনক হয়। ইয়াৰ উপৰি সৌন্দৰ্য চৰ্চাতো চেনি যথেষ্ট উপকাৰী হয়। আমাৰ মুখত যে ক'লা দাগ পৰে, তাৰোপৰি গুটি উঠে, এই সমস্যাৰ পৰা সকাহ পাবলৈ আপোনালোকে নেমু ৰসৰ লগত চেনি মিহলি কৰি সানিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।